নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা আজি ভিডিঅ'। বনাবলৈ লৈছোঁ চিকেন। এয়া দেখিছে মই সকলোবোৰ বস্তু যোগাৰ কৰি লৈছোঁ। এতিয়া গৰম হৈ থকা তেলত এতিয়া কাটি থোৱা পিঁয়াজখিনি মই দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পাছতে মই আদা নহৰুখিনি দি দিছোঁ। আদা নহৰুখিনি অলপ ভাজি লোৱাৰ পিছত তাৰপিছত মই তাত বিলাহীটো এড কৰি দিলোঁ। বিলাহীখিনি ভালকৈ সিজাৰ পিছত মই মাংসখিনি ঢালি দিছোঁ। মাংসখিনি মই সোৱাদ অনুসৰি নিমখ হালধি দিছোঁ, আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। এতিয়া মই ভালকৈ হেতাখনে লৰাই দিম যাতে নিমখ হালধিবোৰ চবতে মিহলি হৈ যায়। অকণমান দেৰি ঢাকি দিয়াৰ পাছত এতিয়া এনেকুৱা হৈ গৈছে। এতিয়া মই তাত যিখিনি আলু কাটি থৈছিলোঁ, আলুখিনি মই ইয়াত এতিয়া এড কৰি দিম। তাৰপিছত অলপ দেৰি আকৌ তাক সিজাম ভালকৈ। কাটি থোৱা আলুখিনি ইয়াত দি দিলোঁ। এতিয়া তাক ভালকৈ হেতাৰে লৰাই তাক ঢাক মাৰি থৈ দিম। এতিয়া মই পিচি থোৱা মছলাখিনি মই এড কৰি দিছোঁ। মছলাখিনি দিয়াৰ পিছত মই অলপ তাক ভাজি ল'ম। ভাজি লোৱাৰ পিছত তাক সিজাম ভাল কৰি। মছলাখিনি দি ভজাৰ পিছত মাংসখিনি এনেকুৱা হৈ গৈছে। মোটামুটি মোৰ মাংসখিনি হৈ গৈছে অলৰেডি। ইয়াত ধনিয়া দিছোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন দেই।